গায়কানি উঠিছে আৰু আপোনালোকক মানে দেখুৱাইছোঁ তো ৱেলকাম টু মাই চেনেল ৰিদি ব্লগছ। আজি তেন্তে ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। তো এতিয়া ফাইনেলি আহি পালোঁ জালাহৰ ৰাসত আৰু এইখন গেটখন দেখিছে চাওক মানুহ গৈ আছে আজি মানে আৰু মিউজিক গীটাৰ বৰ্তমান আহি পাইছে। তো এতিয়া টাইম হ'ল 8টা বাজি গ'ল বলক সকলোৱেও চাবলৈ আহিব আৰু মানে আৰু কিছু লোকেল গায়কো মাতিছে ভাস্কৰ দাই আহিব আৰু পৱন সিং। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো এতিয়া আপোনালোকক ৰাতিৰ দৃশ্য দেখুৱাম লাইটিঙৰ মানে ইয়াত আৰু মীনা বাজাৰো আহিছে এতিয়া বলক তেন্তে ইয়াত মানে ৰাসৰ মহোৎসৱ মানে ইয়াত চিৰিয়েল থৈলোঁ আৰু চাওক এতিয়া আমি আপোনালোকক দেখুৱাম আমি দৃশ্য আৰু মূৰ্তি আৰম্ভ এই এখন গাড়ী আৰু চাইকেল মানে বহুত পাৰ্কিং ইয়াত থৈছে আৰু আমি যিহেতু 90তম ৰাস মহোৎসৱ উদযাপন কৰা এই হ'ল ৰাসৰ খোলা। চাওক এইখন হ'ল মেইন ৰাসৰ খোলাত সুৰকি যোৱা মেইন গেটখন মানে লাইট মানে সকলোৱে আহি আছে মানে আজি প্ৰগ্ৰেমটো চাবলৈ। তো মানে চাওক আহি পূজাত আহি মানে ৱেলকাম মানে মূৰ্তি কথা দেখুৱাওঁ আৰু চাওক দলঙৰ ওচৰত আছোঁ আৰু মানে সকলোখিনি আহিছে যিহেতু গায়কানি উঠিছে আৰু আপোনালোক আৰু পুখুৰীৰ ওপৰত দলং বনাইছে মানে চাওক আগত আছে মূৰ্তি আৰু চাওক লাইটিং চাওক লাইটিং মানে যিহেতু আমি এতিয়া আঘোণৰ মাহ চলি আছে যিহেতু ঠাণ্ডাটো বেছি মানে কি ক'ম আৰু চচমা কিনি মানে নতুন মানে কি কয় পৰা ওলাইছে আমাৰ লকপতাক বিচাৰি আছোঁ মানে লকপতা মানে থিয়েটাৰৰ পেণ্ডেল মাতিছে আপোনালোকক দৃশ্য দেখুৱাইছোঁ মূৰ্তি যিহেতু আমি ক'বলৈ ওলাইছোঁ যিহেতু আমি আমাৰ গায়কানি উঠা নাই তো ক'ম মানে ভালকৈ বৰষুণটো পৰা নাই আৰু মানে আৰু ইফালে মানুহ হোৱাৰ কাৰণটো হ'ল চাওক লটাৰী খেলা মানে ইয়াত পাতিছে আৰু মানে বহুত মানুহ আহি আছে মানে ইয়াত কিছুমানে লৈ গৈছে ড্ৰেছিং কিছুমানে পুৰস্কাৰ লৈ গৈছে মানে যাৰ ভাগ্যত আছে মানে ইয়াত লগে লগে আৰম্ভ লগে লগে চুৰু এয়া চাওক মানুহ ভাৰ তো আৰু চাওক এয়া বিৰাট গ্ৰাউণ্ডটো সুধি চাওক এয়া ফুল মানে আৰু তলৰ পৰা ওপৰত চাওক ধুনীয়াকৈ বৈ আহে পানী আৰু চাওক এই আৰু ইফালে আছে হ'ল যিহেতু মানে পূজাটো মেইন মানে আহিয়ে ভাল লাগে কিবা এটা আৰু চাওক ইয়াৰ মানে লাইট চাওক সেইফালেও দেখিছে শিৱলিংগ যিহেতু বাঁহৰ ওপৰত মানে ইয়াত কিমান কষ্ট কৰি বনাইছে মজা লগা হৈছে বুলি কৈছে এটা মূৰ্তি চিকিউৰিটি পুলিচৰ ড্ৰেছ পিন্ধিছে এতিয়া গৈ আছোঁ শ্ৰীকৃষ্ণ আছে গণেশ বাবা আৰু এয়া মহাদেৱ বিভিন্ন ধৰণৰ আছে মূৰ্তি এতিয়া দলঙতে আছোঁ আমি আৰু আমাৰ আগত চাওক এয়া ৰাজধানী এক্সপ্ৰেছ মানে ট্ৰেইনখন কেনেকৈ স্পীড লৈছে চাওক আৰু ট্ৰেইনখনত উঠিম এতিয়া বলক আৰু চাওক না লাইটিং আৰু মূৰ্তি আছে হ'ল তাত বাঁহৰ দলংখনৰ পৰা মানে সৰি নপৰিলে আৰু হ'ল আৰু মানে এতিয়া গৈ আছোঁ আৰু মূৰ্তি দেখিবলৈ দলংখনৰ পৰা মানে ইয়াত সকলো মূৰ্তি দেখা পাই ইয়াৰ পৰা বলক তো আহি চাওক বিৰাট ডাঙৰ পুতনিৰ ৰেকনি আছে আৰু ইয়াৰ মহাদেৱ গণেশ বাবা মানে ইয়াত সকলো আছে শ্ৰীকৃষ্ণ আৰু হ'ল ইয়াত চাওক ঘৰত লৈ গৈ আছে বুদ্ধদেৱ আছে আৰু মানে আছে সকলো তো ইয়াই পাণ এখন খাম বুলি ভাবিলোঁ এতিয়া পাণ খাবলৈ আহিছোঁ এতিয়া আপোনালোকক দেখুৱাম আৰু চাওক আৰু আছে মূৰ্তি দেখুৱাবলৈ এতিয়া ফাংচন আৰম্ভ হোৱা নাই বৰ্তমান
কালিয়া দমনৰ ওপৰত শ্ৰীকৃষ্ণ উঠি আছে আৰু ইয়াত মহাদেৱ আছে মানে সকলো 4টা ইয়াত সজাইছে আৰু এয়াই হ'ল বৃন্দাবন মানে শ্ৰীকৃষ্ণৰ গোপীসকল চাওক ইয়াত গছৰ তলত ধুনীয়াকৈ সজাই থৈছে আৰু কৃষ্ণ বাঁহী বজোৱা দৃশ্য আৰু এইটো হ'ল গাধ মানে সকলো ইয়াত আহিছে। এতিয়া আমি ট্ৰেইনত গৈছোঁ আমি ট্ৰেইনত উঠিব মিনি ট্ৰেইন মানে ইয়াত সৰু সৰু ল'ৰা ছোৱালীৰ কাৰণে উঠা হয় আমিও পাৰোঁ নিশ্চিন্তে গাইছ আছে আমাৰ লগত নিপন কপে জুমন মানে এতিয়া গৈ আছোঁ বলক বলক এতিয়া ট্ৰেইনত উঠো আমি ট্ৰেইনত উঠিব লৈছোঁ মানে চাওক মানে টিকেট কাউণ্টাৰ এয়া দেখিবলৈ পাইছে কিন্তু আজি লাষ্ট ফাংচন আজি যিহেতু ফাংচন আছে মুম্বাইৰ কেক পাতিছে আৰু তো যিহেতু পাছত আৰু এতিয়া মানে ট্ৰেইনত উঠাৰ লগে লগে মানে এটা সৰুকালৰ ভাৱ আহি যায় মানে সৰুটো মানে বহুত উঠিছিলোঁ চকৰিত ট্ৰেইনত আৰু এতিয়া মানে কথা নাই ভয় নোহোৱা হৈ গৈছে আৰু মানে ইভেৰি মানে চকৰিটো নাহিল ইভেৰি ডাঙৰ তো যাব পৰা আহিছিলে এতিয়া মানে ভাল লাগিছে ট্ৰেইনত আৰু ট্ৰেইনখন গৈ থকাৰ অৱস্থাত মানে ইয়াত হঠাৎ সৰু ল'ৰা এজন মানে ইয়াত ভয়তে ৰখিব দিলে মানে শ্ল' মোশ্যনত গৈ আছে এতিয়া স্পীড লৈ গৈ আছে ট্ৰেইনখন এতিয়া বলক 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 মানে আজি ইয়াৰ এনজয় আৰু ইয়াত চাওক লটাৰী খেলা ইয়াত পাতিছে আৰু ইয়াত মানে টিকেট দুটা কাটিম বুলি ভাবিছোঁ আৰু চাওক ইয়াৰ মানুহে চাওক ইয়াৰ দুটা টিকেট কাটি ল'লোঁ ইয়াৰ 56 আৰু 57ৰ এতিয়া যদি ভাগ্যৰ আছে ইয়াত পালোঁ যদি ভাগ্যত নাই মূৰ্খ পালোঁ আৰু টিকেটটোত হ'ল 20 টকা 20 টকাত মানে যদি ভাগ্যৰ আছে ইয়াত ড্ৰেছিং পাব আৰু ফেন পৰ্যন্ত আৰু মানে কম্বল ইয়াত যিকোনো বস্তু লৈ যাব পাৰে আৰু গাইছ মোৰ ভাগ্যত নাই বাৰু ইয়াৰে মানুহ এটা একজন পালাক এয়া মানে কি ক'ম আৰু গাইছ কপালত নাই মানে তো এতিয়া গান আৰম্ভ কৰিব এতিয়া চাওক মঞ্চৰ আগত মানে ইয়াত আছে আৰু আমাৰ মাজত চাওক এয়া দেখিবলৈ পাইছে ভাস্কৰ দাই গীত পৰিৱেশন কৰি আছে আৰু চাওক চেয়াৰ মানে মানুহ বেছি নাই চেয়াৰ খালী চাওক না মঞ্চ কপাই দিছে কিন্তু চাওক
আৰু হিন্দী গীত এটি গাই আছে এয়া চাওক মুম্বাইৰ মিউজিক গীতাশ্ৰী চাওক কৃষ্ণ ৰাস মহোৎসৱ আহিলো আৰু এতিয়া যিহেতু মানুহ কমি গ'ল প্ৰগ্ৰেমৰ পৰা আহি ইয়াত কাটানেকি জিলাপিৰ দোকানত আহিলো ইয়াত অলপ ল'ম বুলি ভাবিলো তো মানে নিপনো ইয়াত খৰ্মা কাটানেকি খাই আছে নিপনো ল'ম বুলি ভাবি আছে যিকোনো হওক ভাল লাগিল আহি চাই তো ভিডিঅ'টো আজিৰ এইখিনি আছিল চাওক মানুহ নোহোৱা হৈ গৈছে চাব পাৰে যিকোনো হওক আজি মানে প্ৰগ্ৰেমটো চাই ভাল লাগিল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব এতিয়া বলক বাই বাই